বন্ধুসকল আজি নতুন ভিডিঅ' এটা লৈ আহিছোঁ তো বহুতে কৈ আছে যে জানিব বিচাৰি আছে নতুন CSC এপ্লিকেশ্যন কেনেদৰে কৰিব তো এতিয়া আমি এই ভিডিঅ'টো চাওঁ নতুন CSC কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব গুগলত চাৰ্চ কৰি দিব নিউ CSC বা এইটো লিংক আছে আমাৰ register.csc.gov.in এইটো ক্লিক কৰিব ঠিক আছে এইটো URL লিখি দিলে হ'ব মই ডেছক্ৰিপশ্যনত লিংকটো শ্বেয়াৰ কৰি দিম CSC ৰেজিষ্ট্ৰেশ্যন তাৰ পৰা কপি কৰি আপোনালোকে পেষ্ট কৰি লিংকটোত আপোনাৰ লগইন কৰি পেলাই CSC এপ্লাই কৰিব register.csc.gov.in তাৰপিছত আপুনি ইয়াতে এপ্লাইত ক্লিক কৰিব তো এপ্লাই কৰাৰ পিছত নিউ CSC ৰেজিষ্ট্ৰেশ্যন ঠিক আছে তো ইয়াতে এপ্লিকেশ্যন টাইপ এইটো CSC VLE দিব তো TC নাম্বাৰ মোবাইল নাম্বাৰ ইয়াতে ক্যাপচা কোডটো ইনপুট কৰি সাবমিট কৰিব মোবাইলৰ OTP যাব নেক্সট ইমেইলৰ OTP যাব তো TC নাম্বাৰটো আপুনি ক'ত পাব এইটো টেলি চেণ্টাৰ এণ্টাৰপ্ৰিনাৰ কোৰ্স বুলি কয় তো cscentrepreneur.in তো এইটো লিংকত ক্লিক কৰিব এইটো লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব তাৰ পিছত আপোনাৰ লগইন উইথ আস এইটো কোৰ্স আপোনাৰ ৰেজিষ্টাৰ কৰি TC নাম্বাৰটো পাই যাব তাৰ পিছত আপুনি লগইন কৰি পেলাই এইটো কোৰ্সটো কমপ্লিট কৰিব সাৰ্টিফিকেট এখন পাব তো এইটো তাৰ পিছত এইটো সাৰ্টিফিকেট কোৰ্স ইন এণ্টাৰপ্ৰিনাৰশিপ CCE এইটো ৰেজিষ্টাৰত ক্লিক কৰিব তো এণ্টাৰ ইউৰ নেম মোবাইল নাম্বাৰ ইমেইল ID তো এইটো অলপ সাৱধানেৰে কৰিব আপোনাৰ আধাৰ কাৰ্ডত যেনেকৈ থাকে DOB নেম সেম ইনপুট কৰিব ঠিক আছে তো আমাৰ DOB টো অলপ বহুতে মিষ্টেক হয় তো মান্থটো আগত থাকে ডেট তাৰপিছত ইয়াৰ ঠিক আছে তো মান ডেট ইয়াৰ এনেকৈ DOB টো থাকে আধাৰখনত যেনেকৈ আছে এনেকৈ দিব তো মান্থটো আগত থাকে কিন্তু ডেটটো মাজত থাকে তো ইয়াৰে আপোনাৰ ফটো এটা লাগিব ক্যাপচা কোড তাৰপিছত সাবমিট কৰি দিব দিয়াৰ লগে লগে আপোনাৰ পেমেন্ট গেটৱে আহি যাব যিকোনো কাৰ্ড ATM কাৰ্ড বা আপোনাৰ ফোন পে গুগল পে হেনেকুৱা UPI ৰে আপোনাৰ পেমেন্টটো কৰি দিব তাৰপিছত TC ৰেজিষ্ট্ৰেশ্যনটো হৈ যাব এপ্লিকেশ্যন নাম্বাৰটো TC নাম্বাৰটো পাব সেইটো লগইন কৰি তো TC কোৰ্সটো কমপ্লিট কৰিব কমপ্লিট কৰিলে সাৰ্টিফিকেট এখন পাব তো TC নাম্বাৰটো ইয়াত বহুৱাই দিব লাগিব বহুৱাই দি এনেকৈ এপ্লিকেশ্যনটো কৰিব পাৰিব আধাৰ অথেন্টিকেশ্যন কৰি পেলাই আধাৰ নাম্বাৰ লাগিব আপোনাৰ বেংক একাউণ্ট ডিটেইলছ লাগিব পান কাৰ্ড লাগিব পাছপোৰ্ট ফটো এটা এইখিনি বিশেষ ইমান ডকুমেণ্ট বহুত ডকুমেণ্ট নালাগে তো এপ্লিকেশ্যনটো হৈ যাব এনেকৈ সাবমিট কৰি দিব তাৰপিছত আপোনাক CSC ডিস্ট্ৰিক্ট টিমৰ পৰা কন্টেক্ট কৰিব আপোনাৰ নিজৰ ডিস্ট্ৰিক্টৰ ডিস্ট্ৰিক্ট মেনেজাৰে বা আপুনি এপ্লিকেশ্যন ফৰ্মখন ডিস্ট্ৰিক্ট অফিসত আহি জমা দি যাব তো ডিস্ট্ৰিক্ট টিমে আপোনাৰ সেইটো চেণ্টাৰটো আইডিটো ভেৰিফাই কৰিব তো তাৰপিছত আপোনাৰ আইডিটো আহি যাব তো ভিডিঅ'টো এইখিনিয়ে ডেছক্ৰিপশ্যনত মই লিংকখিনি শ্বেয়াৰ কৰি দিম তো চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰি দিব ঠিক আছে তো আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব তো ভিডিঅ'টো এইখিনিয়ে থেংক ইউ